10 মিনিট মানৰ পৰা মই দেখিয়ে আছো আপুনি হাঁহিয়ে আছে খোৱা সময়ত আপোনাৰ এনা কি কথা মনত পৰিছে কি হাঁহি ৰখাবই পৰা নাই। আরে ভাই সাহেব এইটো কি কথা হল মানে হাতে আৰু পাদতে কাবাৰ কণ্ট্ৰল থাকে নেকি চলে যায় হয় না বাপু আরে বাদ দে তোমাক কি সুধিম হাত এইটা হলে হুচি কিয় মই কৈছিলো নেকি ফুটবা আইছি কবাৰ আরে বাবু কুরমাক এনকে কথা কয় মইতো এনকে কথা কওঁ আরে ভাই সাহেব অলপ ভাত হব কিয় নহব আরে ভাত দিয়া কিয় হাতত কি মেহেন্দি লৈছে নেকি নিজে ল'বা না আরে ঠিক আছে মই নিজেই লওঁ নবৌ খুৰা আপুনি ভাতৰ লগত নিংনি মাৰা ঔষধ খাই পাইছে নেকি নাই খাও কিয় আমি ভাতৰ লগত নিংনি মাৰা ঔষধ মিলাইছো খাওক আৰু সিধাই পাপাৰ ঘৰত যাওক আরে নব আপোনাৰ ল'ৰাটো কি হল মোৰ ল'ৰাৰ আরে ভাই সাহেবে ধেমালি কৰি দিছে পাগলি আপুনি খাওক ঠিক আছে ভাই সাহেব খাই আছো পিছে নব অলপ আঞ্জা হ'ব নেকি আঞ্জা আনি দে অলপ হে গৈছি এতিয়া এলি বনে আনা মই নাযাওঁ আরে কিয় নাযাবি তই মই নাযাওঁ হে বাবু তোমাৰ মায়ে খং কৰিছে কি জানি আরে তোমাক কি সুধিম বাদ দিয়া কিয় উঠছি তেতিয়াহ'লে বেটা তই মোৰ আজি চলি হলি তোৰ কুৰ্তা ফালি দিলো দে কিবা ক চলি তোৰ মুখখন মস্ত চলছি তই চব খাই থাক বেটা কিয় খাম তোমাৰ বাইপেৰ ঘৰ নেকি তোৰ বাইপেৰ ঘৰ নেকি মোৰে বাপৰ ঘৰ আরে নব আহি গেল আহক আরে নব এই চলিটোক কি খাই জন্ম দিছিল আপনি এটা কথাকে সুধি থাকে সদায় কি খাই জন্ম দিছিল পাতক মানে খোৱাৰ বাহিৰে একো বেলেগ কথাই নাই নেকি আপোনাৰ মা আঙ্গুল যে কৈ আছিল তুমি বোলে পেটলা হৈ গৈছ মাংস থ বুলি কৈছে নহয় মাংস থ আরে ভাবিজি খাবা তো দিয়ক